কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আমাৰ প্ৰায়ভাগ মানুহৰে এটা সাধাৰণ সমস্যা হ'ল কোষ্ঠকাঠিন্য বা শৌচ টান হোৱা সমস্যা। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে আমাৰ দৈনিক শৌচ খলচা কিয় নহয় আৰু ইয়াৰ ফলত আমাৰ দেহত কি লক্ষণে দেখা দিয়ে, এইটোৱে আজি মোৰ ভিডিঅ'টোৰ মূল বিষয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সময়মতে খাদ্য গ্ৰহণ নকৰা অভ্যাসৰ ফলতো শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। পৰিমাণতকৈ কমকৈ খাদ্য খালেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। অধিক মছলাযুক্ত আহাৰ গ্ৰহণ কৰাৰ ফলতো শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। পানী নোখোৱা অভ্যাসৰ ফলতো শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। টোপনি ক্ষতি হ'লেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। খাদ্য তালিকাত আজাতীয় উপাদান বাদ পৰিলেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। ধূমপান, খুৰাপান আৰু চাহ কফি ইত্যাদি বেছিকৈ খালেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। শাৰীৰিক পৰিশ্ৰম কম হ'লেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। অধিক মানসিক চাপ থাকিলেও শৌচ টান হোৱা সমস্যাই দেখা দিয়ে। তদুপৰি লিভাৰ, পাকস্থলীৰ ৰোগ, এপেণ্ডিচাইটিছ, টিউমাৰ, টিবি, ডায়েবেটিছ আদি বিভিন্ন ৰোগত ভুগি থাকিলেও কোষ্ঠকাঠিন্য বা শৌচ টান হোৱা সমস্যা হ'ব পাৰে। আপুনি যদি কোনো ৰোগৰ ঔষধ খাই আছে, এই খাই থকা ঔষধৰ ফলতো কোষ্ঠকাঠিন্য বা শৌচ টান হোৱা সমস্যা হ'ব পাৰে। কোষ্ঠকাঠিন্য বা শৌচ কঠিন হোৱা সমস্যা হ'লে আমাৰ শৰীৰত কিছুমান লক্ষণে দেখা দিব পাৰে। ইয়াৰ ভিতৰত আমাৰ শৰীৰ দুৰ্বল লাগিব পাৰে, খোৱাৰ প্ৰতি ৰুচি নাইকিয়া হ'ব, তলপেট গধুৰ লাগিব, টোপনি কম হ'ব, মুখৰ দুৰ্গন্ধ ওলাব পাৰে, মুখত খালমইনা ওলাব পাৰে, শৌচ অনিয়মিত হ'ব, শৌচ টান হ'ব আৰু হয়তো গুজদাৰ ফাটি তেজ ওলাবও পাৰে। মোৰ এই তথ্যখিনি জানি যদি আপোনালোকে সঁচাকৈ ভাল পাইছে, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই পাহৰি নাযাব। পুনৰবাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কৃষ্ণৰাম।